ইমান মৰমী ইউটিউব চেনেল চাবলৈ ওলাইছে আপোনালোকে সকলোৰে ভালে আছে বুলি মই আশা কৰিছোঁ। ময়ো ভালে আছোঁ। আজি ওলাইছোঁ আমাৰ নিজৰ বাইদেউ, মোৰ বাইদেউ হয়, তাৰ বিয়া আছে। এতিয়া আমি আহি পালোঁ আমাৰ গাঁও বুলিয়ে ক'ব লাগিব। ইয়াৰ চাহ পথাৰ, ইফালে আমাৰ দাৰ্চি। ভাল লাগিছে ঘৰ আহিব পাই। এতিয়া ঘৰ আহি পালোঁ। এইফালে আমাৰ সকলোৱে চব্জি কাটি আছে চাওকচোন। গাঁৱৰ মহিলাবিলাক এনেকৈ ৰাতিপুৱা 8-9টা মানত আহি এনেকৈ চব্জি কাটিব লাগে। আৰু এইফালে দেখুৱাই আছোঁ আপোনালোকক সকলোকে মানে পানী তুলিব মানে যোগাৰ কৰি আছে। এতিয়া কইনাটোক মানে গা ধুৱাবৰ কাৰণে এতিয়া ময়ে পানী তুলিব যাব লাগিব। মই এতিয়া কাপোৰ কানি সলাই ল'ম, আপোনালোকক দেখুৱাই থাকিম যিমান পাৰোঁ। এইফালে আমাৰ যোগাৰ কৰি আছে। মই এতিয়া কাপোৰ কানি সলাই এতিয়া যাব লাগিব পুখুৰী পাৰলৈ। এইফালে আমাৰ ককা বহি আছে। এইফালে আমাৰ বাইদেউৰ বস্তুবিলাক চাওকচোন কেনে লাগিছে, কমেণ্ট কৰি জনাব। এইফালে আমাৰ দাৰ্চিক লৈ আছে খুৰীয়ে, আমাৰ এইটো পেহী। এইফালে ডাঙৰ মা বহি আছে। এনেকৈ আৰু মানে ৰাতিপুৱা ইমান মানুহ এনেকৈ। এতিয়া আমি পানী তুলি আছোঁ। নিয়মখিনি কৰা হৈ গ'ল। এতিয়া আমি পানী তুলি ল'লোঁ। এতিয়া এনেকৈ পানী অকণমান ছিটুৱাই দে সকলোকে। এতিয়া মই চাউলখন তুলি ল'লোঁ। এতিয়া সেনেকৈ হ'ল এইখিনি। এতিয়া আমি ঘৰ পালোহি। এতিয়া আমাৰ আমাক কাহিনীটো প্ৰাৰ্থনা পাতি এতিয়া আমাৰ এনেকৈ আগবঢ়াই নিলে আমি ভিতৰলৈ যাবলৈ পাম। এতিয়া আমি সকলোৱে সেৱা কৰিব লাগিব। তাৰপিছত আমি ভিতৰলৈ যাব পাম। এনেকৈ আমাৰ নিয়মটো। এতিয়া আমি আহিলোঁ। আহি সকলোৱে এনেকৈ বহি ল'লে। এতিয়া মই হালধি আৰু মাটি দালি এনেকৈ মই এতিয়া বটি ল'ব লাগিব। তাৰপিছত কইনাক গা ধুৱাবলৈ যাম। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মই আশা কৰিছোঁ।
এতিয়া কইনাক এনেকৈ নিয়মখিনি কৰি ল'লোঁ। তাৰপিছত এতিয়া কইনাক গা ধুৱাম। আমাৰ কইনা ইফালে কান্দি আছে চাওকচোন। যেতিয়া বায়েও কান্দিলে, ময়ো কান্দিলোঁ, সকলোৱে কান্দি ল'লে। তাৰপিছত গান গাবই পৰা নাই চাওকচোন। এইফালে আমাৰ কইনা সজোৱা হৈ গ'ল। এতিয়া আমাৰ দৰা ঘৰৰ মানুহ আহিলে। এতিয়া দৰা ঘৰৰ মানুহ অহাৰ নিয়মকৰণ কৰিব। এতিয়া বাইদেৱে ড্ৰেছ চলাব, তাৰপিছত কইনাক বাহিৰলৈ ওলাই নিব। এতিয়া যিহেতু বা ভনী দেখিলে কান্দো কান্দো লাগি যায়, তাৰ কাৰণে মই এতিয়া বাহিৰলৈ যাওঁ আৰু মানে কইনাটো কান্দো কান্দো হৈয়ে আছে। এতিয়া মই বাহিৰলৈ যাওঁ। এতিয়া আমাৰ কইনা ওলোৱা হৈ গ'ল। এতিয়া আমাৰ কইনাক চোতাললৈ ওলাইছে। আপোনালোকে ভাবিব পাৰে দৰা ক'ত বুলি। দৰা নাই, আমাৰ বাইদেউক মানে পলুৱাই দিয়াৰ দৰে হ'ব। আজিয়ে দৰা ঘৰৰ মানুহে আমাৰ ঘৰত মানে দাই মাৰি থৈ যাব, এনেকৈ আৰু মানে। এতিয়া আমাৰ বাইদেৱে অকণমান মানে ইয়াতে নিয়ম কৰি কিনে যাব আৰু মানে। এতিয়া কইনাই সাকাৰিছে। এতিয়া প্ৰাৰ্থনা কৰিব সকলোৱে। বহুত বেয়া লাগে, যাৰ বা ভনী থাকে ক'বলৈ নোৱাৰোঁ মানে কি ক'ম। এতিয়া কইনাই সকলোকে এনেকৈ সেৱা কৰিছে। আমাৰ কইনাই কান্দিছে যদিও মোৰ বহুত কান্দা ওলাইছে চাওকচোন। মই মানে ইফালে ভিডিঅ' কৰিব পৰা নাই চাওকচোন। আমাৰ ছোৱালী মানুহৰ জীৱন, এখন ঘৰত জন্ম হৈ আন এখন ঘৰত যাব লগা হয়। সি কান্দিছে যিমান, ময়ো ইফালে মানে বহুত দুখ লাগিছে। মানে এনেকৈ আছোঁ আৰু মানে উপায় নাই, আমাৰ ছোৱালী মানুহৰ জীৱন।
যেতিয়া আমাৰ কইনাক বিদায় দিলোঁ মই সেইবোৰত বহুত কান্দিছিলোঁ, তাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, বেয়া নাপাব। এতিয়া আমাৰ কইনা গ'লগৈ, এতিয়া আমিও যাওঁ আৰু সিহঁতে নাচি আছে। আমাৰ জয়ো অকণমান নাচিব, তাৰ কাৰণে অকণমান নচুৱাই লৈ যাওঁ, কান্দিব নহয় জয়ে, তাৰ কাৰণে অকণমান নচুৱাই লৈ যাওঁ।